আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু ডাঙৰ খবৰটো হৈছে ৰাজ্যত কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ মাজতে আন এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যত আজিৰে পৰা ঘৰে ঘৰে হ'ব কোভিড পৰীক্ষা আৰু ইয়াৰ ক্ষেত্ৰত গাঁৱে গাঁৱে সামূহিক নিৰীক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে নিশ্চয়তা শীৰ্ষক অভিযানৰ অধীনত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। আজিৰে পৰা আৰম্ভ হৈছে এই অভিযান। উল্লেখ্য যে 33খন জিলাৰ 28,000 গাঁৱলৈ যাব স্বাস্থ্যকৰ্মীৰ দল। এই স্বাস্থ্যকৰ্মীসকলে কোভিড আক্ৰান্ত আৰু পৰিয়ালৰ আন সদস্যসকলক দিব পৰামৰ্শ। অন্যান্য ৰোগৰ তথ্যও ল'ব দলটোৱে। জানিব পৰা মতে স্থানীয় আশা কৰ্মীৰ সহযোগত চিকিৎসকে নেতৃত্ব চলিব এই পৰীক্ষা। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লকডাউনেই হওক বা কাৰফিউৱেই হওক, এতিয়াৰে পৰা মোবাইল এপ আৰু ৱেবছাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰীৰ যোগে পাব দেশী বিদেশী সুৰা। দিল্লী চৰকাৰে 1 জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে। এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবছাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰীৰ যোগে পোৱা যাব দেশী বিদেশী সুৰা। দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এইখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি কাৰ্য কৰিছে। জাননীখনত উল্লেখ কৰা মতে দিল্লী আবকাৰী সংশোধনী নিয়ম 2021ৰ অধীনত জুনৰ 1 তাৰিখৰ পৰা L13 অনুজ্ঞাপত্ৰ থকা সুৰা বিক্ৰেতাসকলক মোবাইল এপ আৰু ৱেবছাইটৰ যোগেদি সুৰা হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে হোষ্টেল কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহত এই সুবিধা উপলব্ধ নহ'ব। 2020 চনৰ মে' মাহত প্ৰথমবাৰৰ কাৰণে মদৰ দোকান বাহিৰে ভিৰ পৰিলক্ষিত হোৱাত তেতিয়া উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক এই পদ্ধতি পৰিৱৰ্তন কৰাৰ কিমান অৱকাশ আছিল এই প্ৰশ্ন উত্থাপন কৰিছিল। মানিকণ্ট্ৰল.comত প্ৰকাশ পোৱা মতে বিশেষ অনুজ্ঞাপত্ৰ থকা সুৰা বিক্ৰেতাৰ কাৰণে এই নিয়ম প্ৰযোজ্য আছিল, কিন্তু সুৰাপায়ীয়ে ইমেইল বা ফেক্স যোগে অৰ্ডাৰ দিয়া ব্যৱস্থা আছিল। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কোভিড পৰিস্থিতিৰ লগত স্বাস্থ্য বিভাগে কিদৰে মোকাবিলা কৰিছে আৰু লকডাউন কেতিয়া শিথিল হ'ব এই ক্ষেত্ৰত কেশৱ মহন্তই কি ক'লে শুনো আহক। এটা পেণ্ডেমিক চিটুৱেশ্যন চলি আছে, যথেষ্ট প্ৰত্যাহ্বান আছে। আপুনি কেনেধৰণে আচলতে কেনেকুৱা পৰিকল্পনাৰে এইখিনি মোকাবিলা কৰিবৰ কাৰণে এই গোটেই প্ৰত্যাহ্বানটো আমি আজি কিয় প্ৰত্যেকখন জিলাত গৈ পেলাই পৰ্যালোচনা কৰিম, তাত যিবিলাক চেলেঞ্জ আমি মুখামুখি হ'ব লগা হৈছে সেই প্ৰত্যাহ্বানৰ মুখামুখি হওঁতে ক'ত কি ধৰণৰ অসুবিধা আছে সেই অসুবিধাবিলাক আমি দূৰ কৰিছোঁ। আৰু প্ৰত্যেকতে যোৱাকালি মই ধেমাজিত কৰিছোঁ, ডিব্ৰুগড় কৰিছোঁ, তিনিচুকীয়া কৰিছোঁ, আজি লখিমপুৰ কৰিম, বিশ্বনাথ কৰিম, গহপুৰ কৰিম। গতিকে ইয়াত এতিয়াও যদি ক'ৰবাত সামান্য অসুবিধা আছে সেইবিলাক আমি দূৰ কৰিছোঁ। অসমৰ ৰাইজ নিশ্চিন্ত থাকিব পাৰে যে ক'ৰবাত যদি কাৰোবাৰ পজিটিভ হয় তেতিয়াহ'লে আমি তেওঁক চৰকাৰৰ তত্বাৱধানত, চৰকাৰৰ নিয়ন্ত্ৰণত বিনামূলীয়াকৈ সকলো চিকিৎসা আমি প্ৰদান কৰিছোঁ। দেখা গৈছে যে ক'ভিড আক্ৰান্ত সংখ্যা কমিছে, দেখিবলৈ পোৱা গৈছে 4.5 আহিছে আৰু এটা মিনি লকডাউন আৰু আপোনাৰ যিখন আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে বিশেষকৈ আন্তঃজিলা যাতায়াত বন্ধ, সেইখিনি কাম আহিছে বুলি ভাবে। টেষ্টিংটো বঢ়াই দিছোঁ, যদি কোনো পজিটিভ লোক ক'তো যাতে বাহিৰত থাকিব নোৱাৰে তেওঁলোকক আমি চিকিৎসালয়লৈ আনিছোঁ আৰু গোটেই চেইনটো আমি ব্ৰেক কৰি দিবলৈ বিচাৰিছোঁ, যাতে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন হওক, আমাৰ কাৰফিউ হওক, অন্যান্য ছ'চিয়েল ডিষ্টেঞ্চিং হওক, সকলো কথাতে আমি গুৰুত্ব দিছোঁ আৰু দিয়াৰ কাৰণে আজি সংক্ৰমণৰ হাৰটো কমিছে। নতুন দিল্লীত বৰ দীঘলীয়াকৈ টোটেল লকডাউন হৈছে, গতিকে আমাৰ ইয়াততো লকডাউন কথাটো অহাই নাই। স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত আছিল আৰু কিছু সময় আমি ৰাইজক কাৰফিউৰ দ্বাৰা তেখেতসকলৰ ঘৰত থাকিবলৈ আমি ব্যৱস্থা কৰিছোঁ। শেষত 18 বছৰ ঊৰ্ধৰ যিসকল ভেকচিন এতিয়ালৈকে ল'ব পৰা নাই বা ছেকেণ্ড ড'জটো ল'ব পৰা নাই, ভেকচিনৰ ক্ষেত্ৰত আপুনি হৈছে? ভেকচিনৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে এইটো নিয়ন্ত্ৰণ কৰে। আমি টকা পইচা থাকিলে ভেকচিন পাব পৰা ব্যৱস্থা নাই। আমাৰ চৰকাৰৰ তৰফৰ পৰা টকা এডভান্স আমি জমা দিছোঁ, গতিকে ভেকচিন আহি আছে। ভেকচিনৰ সংখ্যাটো কম হৈছে, ভেকচিন দিয়া বন্ধ হোৱা নাই। এতিয়া এই জুনৰ প্ৰথম সপ্তাহৰ পৰাই সৰবৰাহটো বাঢ়িব আৰু বঢ়াৰ লগে লগে জুনৰ ছেকেণ্ড উইকমানৰ পৰা ভেকচিনৰ বৰ বেছি অভাৱ নাথাকিব।
আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ চিকিৎসালয়ত মাস্ক বিতৰণ। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা বিশ্বনাথ শাখা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত প্ৰতাপগড় চাহ বাগিচাৰ চিকিৎসালয়ত চলি থকা টীকাকৰণ কেন্দ্ৰ মাস্ক বিতৰণ কৰাৰ লগতে ভেকচিনলৈ থকা ৰাজ্যক কোভিড মহামাৰীৰ পৰা কেনেদৰে বাচি থাকিব পাৰি এই বিষয়ে জিলা সমিতিৰ সভাপতি আৰু সম্পাদক মহোদয়ে সকলো কথা বিৱৰি কয়। উপস্থিত থাকে বিশ্বনাথ জিলা সমিতিৰ সভাপতি ধীৰাজ তাঁতী, সম্পাদক নীলোৎপল ৰবি দাস, বিশ্বনাথ শাখা সমিতিৰ সভাপতি মহেশ ছত্ৰী, ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ কৰ্মী, উপসভাপতি জিতেন তাঁতী, সাংগঠনিক সম্পাদক জ্যোতিষ তাঁতী, প্ৰতাপগড় প্ৰাথমিক গোটৰ সভাপতি জিতেন তাঁতী, সাংগঠনিক সম্পাদক বিমল তাঁতী, সাধাৰু খেলমাটিৰ প্ৰাথমিক গোটৰ সভাপতি সঞ্জয় নায়কৰ লগতে আটছাৰ কৰ্মকৰ্তাসকলে উপস্থিত থাকে। হিমন্ত মামাক হাতযোৰ কৰি সহায় বিচাৰিলে 2 দুৰ্ভগীয়া কণমানি ভাগিনীয়ে। কম বয়সতে ঘাট মাৰোৱা হোৱা কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ 2 কণমানিয়ে আজি উচপি উঠিছে। মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকা দাস আৰু 9ম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা দাসৰ দুখৰ কাহিনী শুনিলে হয়তো আপোনাৰো দুচকুত হেমেকি উঠিব। 10 বছৰ পূৰ্বে মৃত্যু হৈছিল লিপিকা আৰু জ্যোতিৰেখাৰ পিতৃ মাতৃ গোপাল দাস আৰু বাহন্তী দাসৰ মৃত্যুৰ পাছত ককাক আইতাকে চোৱা চিতা কৰিছিল যদিও তেওঁলোকৰ মৃত্যু হোৱাত সমগ্ৰ দায়িত্ব আহি পৰে বৰদেউতাকৰ পৰিয়াললৈ। কিন্তু দুৰ্ভাগ্য লগ নেৰা 2 কণমানিৰ বৰদেউতাকৰো মৃত্যু হয় 6 মাহ পূৰ্বে। অৱশেষত 2 কণমানিৰো দায়িত্ব ল'ব লগা হয় বৰদেউতাকৰ পুত্ৰ বিনোদ দাসে। টেণ্টৰ কাম কৰি কোনোমতে ঘৰখন চলাই থকা বিনোদ দাসে এতিয়া বিপদত পৰিছে। আৰ্থিকভাৱে দুৰ্বল হোৱাত বিশেষকৈ বিগত বৰ্ষৰ লকডাউন আৰু এইবাৰৰ হাফ লকডাউনে বাৰুকৈয়ে অসুবিধাত পেলাইছে বিনোদৰ পৰিয়ালটোক। আৰ্থিক অনাটনৰ বাবেই 9ম শ্ৰেণীত শিক্ষা সামৰিবলৈ ওলাইছে এতিয়া জ্যোতিৰেখাই। উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰি কজোৰেৰে অনুৰোধ জনায় 2 কণমানিয়ে। মুখ্যমন্ত্ৰীক মামা সম্বোধন কৰি সহায় বিচাৰি পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় এতিয়া কণমানি জ্যোতিৰেখা আৰু লিপিকাই। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অসমত মাধ্যমিক শিক্ষা পৰিষদ সেৱাই বৰ্তমান পৰ্যন্ত অনুষ্ঠিত কৰিব পৰা নাই 2020-21 শৈক্ষিক বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। এনে প্ৰেক্ষাপটত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি সন্দৰ্ভত শেহতীয়াকৈ মাধ্যমিক শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে। যোৱা 28 মে'ত জাৰি কৰা এই নিৰ্দেশনাৰ ভিত্তিত মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক পি জিডুঙে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক IASলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত সেৱাই হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰা পৰ্যন্ত চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত ষ্টেট বেংককে ধৰি সকলো বেংকৰ কামৰ সময়সূচী সলনি কৰা হৈছে। আজিৰে পৰা অহা 5 জুনলৈ এই সময়সূচী সলনি কৰা হৈছে। পুৱা 10 বজাৰ পৰিৱৰ্তে 9 বজাৰ পৰা আৰম্ভ হ'ব বেংকৰ লেনদেন। এইকেইদিন পুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব বেংকৰ কাম কাজ। এই সময়ছোৱাত বেংকসমূহত টকা জমা কৰা, ওলোৱা, চেক ক্লিয়াৰ আদি কাম সম্পাদিত হ'ব। আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ষ্টেট লেভেলৰ বেংকাৰ্ছ কমিটিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।